আছা বিদ্যাপীঠ অনলাইন। তোমালোকক আজি অষ্টম শ্ৰেণীৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ 2Cৰ যিখিনি কুৱেশ্যনখিনিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ আৰু তোমালোকে ভালকৈ মনোযোগ দিবা। ঠিক আছে, চোৱা, প্ৰশ্নটো হ'ল দুটা সংখ্যাৰ যোগফল 120 যদি এটা আনটোতকৈ 20 ডাঙৰ হয় তেন্তে সংখ্যা দুটা কি হ'ব। এতিয়া কৈছে যে দুটা সংখ্যা আছে, দুটা সংখ্যাৰ যোগফল 120 হয় যদি এটা সংখ্যা আনটোতকৈ কিমান ডাঙৰ বুলি কৈছে, 20 ডাঙৰ হয়। মানে যদি ছাপ'জ ধৰি লোৱা হ'ল ৰামৰ হাতত 10টা মাৰ্বল আছে, ৰামৰ হাতত আছে 10টা মাৰ্বল, 1 2 3 4 5 6 8 8 9 10, 1 2 3 4 5 6 7 8 9 10, 11টা হ'ল আমাৰ, এটা মুচিব লাগিব। 1 2 3 4 5 6 7 8 9 10। ঠিক আছে, ৰামৰ হাতত আছে 10টা মাৰ্বল। ঠিক আছে, আৰু তেওঁৰ বন্ধু ৰহিমৰ হাতত যিমান ক'লে, ৰামতকৈ ৰহিমৰ হাতত 3টা বেছি আছে। তেতিয়া কি হ'ব, ৰহিমৰ হাতত কিমানটা থাকিব, ৰহিমৰ হাতত থাকিব কিমানটা, এই 10টাটো থাকিবই গোটেইটো। 1 2 3 4 5 6 7 8 9 10, মানে ৰাম আৰু ৰহিমৰ মাৰ্বলৰ সংখ্যা সমান। কিন্তু আমাক প্ৰশ্নত যিমান কৈছে যে ৰামতকৈ ৰহিমৰ হাতত আৰু 3টা মাৰ্বল বেছি আছে, হয়নে? টোটেল কিমানটা হ'ব, 13টা হ'ব, হ'বনে? ঠিক একেদৰে দুটা সংখ্যাৰ যোগফল 120 বুলি কৈছে, মানে এনেকুৱা দুটা সংখ্যা আছে যি দুটা সংখ্যা যোগ কৰিলে আমি 120 পাম। কিন্তু তাত কৈছে যে এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ হ'ব লাগিব। দুটা সংখ্যাৰ ভিতৰত এটাতকৈ আনটো কিমান ডাঙৰ হ'ব লাগিব, 20 ডাঙৰ হ'ব লাগিব। তেনেহ'লে সুধিছে যে সংখ্যা দুটা কি হ'ব। আমি লিখিম এতিয়া, ধৰা হ'ল এটা সংখ্যা x, আমি ধৰি লৈছোঁ যে দুটা সংখ্যা এটাও নাজানো, সেইকাৰণে আমি যদি নাজানো তেতিয়া এটা সংখ্যা কি বুলি ধৰি লৈছোঁ, আমি x বুলি এটা সংখ্যা আমি x বুলি ধৰিলোঁ, তেনেহ'লে আনটো সংখ্যা কি হ'ব, আমাৰ প্ৰশ্নমতে এটাতকৈ আনটো 20 বেছি, হয়নে? এটা সংখ্যাতকৈ আনটো 20 বেছি, তেনেহ'লে আনটো সংখ্যা হ'বলৈ কিমান হ'ব, এটা সংখ্যা x ধৰিলোঁ, ইয়াতকৈ এইটো 2 নম্বৰ সংখ্যাটো 20 বেছি হ'ব লাগিব, মানে x + 20। আকৌ আমাক প্ৰশ্নমতে কৈছে যে সংখ্যা দুটাৰ যোগফল কিমান বুলি কৈছে, প্ৰশ্নমতে কৈছে যে এই সংখ্যা দুটা যোগ কৰিলে আমি কিমান পাম, 120 পাম বুলি কৈছে। প্ৰথম সংখ্যাটো আমি লিখোঁ x প্লাছ, ছেকেণ্ড সংখ্যাটো লিখোঁ x + 20, মানে এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। যিহেতু আমাক প্ৰশ্নটোত মই প্ৰথমতে কৈছোঁ দুটা সংখ্যা যোগ কৰিলে কিমান পায়গৈ, 120 পায়গৈ। ঠিক আছে, তেনেহ'লে x প্লাছ x লিখিলোঁ প্লাছ 20 লিখিলোঁ ইকুৱেল আমি লিখিছোঁ 120, x হ'ল। এতিয়া আমি জানো যে কি হ'ব, x যোগ হ'ব, হয়নে? x যোগ হ'ব আৰু আমি পক্ষান্তৰ কৰিব লাগিব, নহয় জানো? পক্ষান্তৰ তোমালোকক কোৱা হৈছিলে, হ'লেও মই কৈ দিছোঁ, চোৱা, x যোগ কৰিলে কিমান হ'ব, টুৱাইছ x হ'ব, প্লাছ 20 থাকিলে ইকুৱেল কিমান থাকিলে, 120 হ'ল, হয়নে? ঠিক আছে, নেক্সটত আমি টুৱাইছ x ইকুৱেল 120, এই সংখ্যাটো আমি এইফালে লৈ যাওঁ, তেতিয়া কি হ'ব, -20 হ'ব। আমি জানো যে সমান চিনৰ যদি ইফাল সিফাল হয়, যে বাওঁফালৰ থকা সংখ্যাটো যদি সোঁফাললৈ লৈ যাওঁ, বা সোঁফাললৈ থকা সংখ্যাটো যদি বাওঁফাললৈ লৈ যাওঁ, তেতিয়া পজিটিভবিলাক নিগেটিভ হয় আৰু নিগেটিভবিলাক পজিটিভ হয়। সেইবাবে এতিয়া +20 আছিলে, আমি সমান চিনৰ ইফালে নিলোঁ কাৰণে কি হৈ গ'ল, -20 হ'ল। ঠিক আছে, এতিয়া টুৱাইছ x ইকুৱেল ইয়াত পাম 100 পাম, হয়নে? 100 পাম, যিহেতু আমি 120ৰ পৰা 20 বিয়োগ কৰিলে 100 পাম। এতিয়া x ইকুৱেল পাম আমি 100 / 2, এইটোৱে আমি কাটিলোঁ, কিমান পাম আমি, 50 পাম, হয়নে? মানে xটো কি, আমি ধৰি লোৱা যিকোনো এটা সংখ্যা আছিলে, হয়নে নহয়? আমি xটো কি পাইছিলোঁ, আমি ধৰিলোঁ আমি x ইকুৱেল 50 পালোঁ, হয়নে? আমি xটো কি আচলতে, আমি প্ৰথমতে মই যিটো বাকচৰ ভিতৰত যিটো লিখিছোঁ সেইটো আমি প্ৰথমতে লিখি লৈছিলোঁ যে ধৰা হ'ল এটা সংখ্যা x, মানে আমি xৰ মানটো 50 পালোঁ। xৰ মানটো 50 হ'লে মানে এটা সংখ্যা পাম আমি 50, তেনেহ'লে আনটো সংখ্যা কিমান হ'ব, 50 হ'ব, যিহেতু xৰ মান 50হে, 50 যোগ 20 সমান আমি কিমান পালোঁ, 70 পালোঁ। এতিয়া এই সংখ্যাটোতকৈ এই সংখ্যাটো 20 বেছি হ'লনে?
নিশ্চয় হ'লনে? এতিয়া আমি এই প্ৰশ্নটো আমাৰ শুদ্ধ হৈছে নে ভুল হৈছে আমি চাব পাৰোঁ। কেনেকৈ চাব পাৰোঁ? আমি যদি এই দুটা সংখ্যা যোগ কৰোঁ 120 পাম নে নাপাম চালেই হ'ল। এইটো যদি যোগ কৰোঁ কিমান হ'ব? 0 7 5 12। মানে এই দুটা সংখ্যা আমি যদি যোগ কৰিলোঁ, যোগ কৰাত কিমান পালোঁ? 120 পাইছোঁ। মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে। ঠিক আছে, তোমালোকৰ নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যনটো কি আছে? বাপেক আৰু পুতেক। এবাৰ বাপেক আৰু পুতেকৰ কথা কৈছে। বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি কিমান বুলি কৈছে? 46। সমষ্টি মানে যোগফল। যে বাপেক আৰু পুতেকৰ বয়স দুটা যদি যোগ কৰোঁ আমি কিমান পাব লাগে? 46 পাব লাগে। পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ ডাঙৰ বুলি কৈছে। যে পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ ডাঙৰ, হয়নে? এতিয়া কাৰ বয়স কিমান বুলি আমাক উলিয়াবলৈ কৈছে। বাপেকৰ বয়স মানে যদি পিতেকৰ বয়স মানে 10 বছৰ হয়, বাপেকৰ বয়স হ'ব লাগিব মানে আৰু 28 বছৰ আৰু ডাঙৰ হ'ব লাগিব, হয়নে? এতিয়া কাৰ বয়স কিমান উলিয়াবলৈ কৈছে? আমাৰ আগৰ কুৱেশ্যনটোৰ সৈতে একেই। আমি প্ৰথমতে কি কৰিম যে ধৰি লওঁ, আমি ধৰা হ'ল দেখিছোঁ পুতেকৰ বয়স। আমি পুতেকৰ বয়স যিহেতু আমি নাজানিলে আমি কি ধৰি ল'ব লাগে? এক্স ধৰিব লাগে। ঠিক আছে, আমি এটা চলক ধৰি লৈছোঁ যে এক্স ধৰা হ'ল পুতেকৰ বয়স এক্স। এনেকৈ বাপেকৰ বয়স সুধিছানে? যিহেতু বাপেকৰ বয়সটো কি হ'ব? যে পুতেকৰ বয়সতকৈ কিমান বছৰ ডাঙৰ? 28 বছৰ ডাঙৰ। 28 বছৰ ডাঙৰ হোৱাৰ লগে লগে কি হ'ব? যে এক্স প্লাছ কিমান আহিব? 28। এতিয়া এওঁলোক প্ৰশ্নমতে কৈছে যে বাপেক আৰু পুতেকৰ বয়সৰ যোগফল কিমান হয় বুলি কৈছে আমাক। প্ৰশ্নমতে কৈছে যে বাপেক আৰু পুতেকৰ বয়সৰ যোগফল 46 বছৰ হয় বুলি কৈছে। এতিয়া আমি লিখিম প্ৰশ্নমতে বাপেকৰ বয়স যোগ পুতেকৰ বয়স ইকুৱেল কিমান বুলি কৈছে? আমাক 46 বুলি কৈছে, হয়নে? এতিয়া বাপেক আৰু পুতেকৰ বয়স আমাক 46 বুলি কৈছে। ঠিক আছে, বাপেকৰ বয়স কিমান? এক্স প্লাছ 28, হয়নে? পুতেকৰ বয়স কিমান? এক্স ইকুৱেল যোগ কৰিলে আমি কিমান পাম? 46 পাম। এতিয়া এক্স প্লাছ 28 প্লাছ এক্স ইকুৱেল 46। ঠিক আছে, আমি নেক্সটত এক্সে যোগ কৰিলে কিমান পাম? আমি টুৱাইছ এক্স পাম, হয়নে? এক্সে যোগ কৰিলে আমি টুৱাইছ এক্স পাম। টুৱাইছ এক্স প্লাছ 28 হ'ল ইকুৱেল আহিব 46 হ'ব, হয়নে? এতিয়া আমি নেক্সটত টুৱাইছ এক্সটো ৰাখি ইয়াক পক্ষান্তৰ কৰি ইফালে লৈ যাম। যিহেতু আগৰ অংকটোত মই কৈছোঁৱেই যে প্লাছ থাকিলে মাইনাছ হৈ যায়, ইফালে গ'লে ইমপ্লাছ দিবলৈ নাপাহৰিবা। এইটো ইফালে লৈ গুচি গ'লোঁ, মাইনাছ কিমান আহিলে? 28 হ'ল। এতিয়া টুৱাইছ এক্স ইকুৱেল 46ৰ পৰা যদি আমি 28 বিগ কৰোঁ কিমান আহিব? 16 হৈ গ'ল। 16 8 গ'ল থাকিল 8, ইয়াত 3 থাকিলে 3 2 গ'ল থাকিল 1, হয়নে? আমি কিমান পালোঁ তেনেহ'লে? 18 পালোঁ। এতিয়া এক্সৰ মান হ'ব 18 ডিভাইডেড বাই 2 হ'ব। 18 ডিভাইডেড বাই 2 হ'লে কিমান আহিব? 9, যিহেতু 9 2 গ'ল 18। এতিয়া এক্সৰ ভেলু পালোঁ আমি, এক্স ইকুৱেল পালোঁ 9। ঠিক আছে, এতিয়া আমি প্ৰথমতে লিখি লৈছিলোঁ যে ধৰা হ'ল পুতেকৰ বয়স প্ৰথম ধৰিছোঁ, হয়নে নহয়? পুতেকৰ বয়স ধৰি লৈছোঁ, তাৰপিছত ধৰিছোঁ বাপেকৰ বয়স। ধৰা হ'ল পুতেকৰ বয়স এক্স ধৰিছিলোঁ। এক্স মানে আমি কিমান পালোঁগৈ? এক্স মানে আমি পালোঁগৈ 9 পালোঁ, হয়নে? এতিয়া এক্স মানে আমি 9 পালোঁ, মানে পুতেকৰ বয়স 9 বছৰ। তেনেহ'লে বাপেকৰ বয়স কিমান হ'ব? যে এক্স মানে যিহেতু 9 যোগ 28, হয়নে? এতিয়া কিমান হ'ব? 9 8 17 7 উকলি বয় 3, মানে আমি শেষত পালোঁগৈ বাপেকৰ বয়স 37 আৰু পুতেকৰ বয়স 9 বছৰ। এতিয়া আমি প্ৰথমটোৰ নিচিনাকৈ উত্তৰটো শুদ্ধ হৈছে নে ভুল হৈছে নে চাবলৈ হ'লে আমি কি কৰিব লাগে? আমি যদি 37ৰ লগত 9টো যদি যোগ কৰি দিওঁ, হয়নে? 37ৰ লগত যদি আমি 9টো যোগ কৰি দিওঁ তেতিয়া আমি কিমান পাম চাম। 9 7 16 6 উকলিলে 1, 3 1 4 46। মানে আমাৰ কুৱেশ্যনত যিটো দুইজনৰ বয়স যোগ কৰিলে 46 পাবা বুলি যিটো আমাক প্ৰথম কণ্ডিশ্যন দি থৈছে, সেই কণ্ডিশ্যনটো আমাৰ শুদ্ধ হৈছে। আমি ইয়াৰ পৰা গম পালোঁ যে আমাৰ এইটো কুৱেশ্যনো শুদ্ধ হৈছে। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন আৰু মই তোমালোকক যিখিনি এনেকুৱা একে নিয়মৰ তোমালোকে যিমানখিনি পাৰা কুৱেশ্যন কৰিবা, কৰি পেলাই তোমালোকে দেখুৱাব পাৰিবা, বা যদি বুজি নোপোৱা কমেণ্ট দিবা। আৰু এনেকুৱা ভিডিঅ'সমূহ তোমালোকে পাই থাকিবৰ কাৰণে আমাৰ যিটো বিদ্যাপীঠ অনলাইন বুলি তোমালোকে যিটো চেনেল চাই আছা, সেই চেনেলটোৰ ছাইডত ছাবস্ক্ৰাইব বুলি এটা আছে, সেই ছাবস্ক্ৰাইব বটনটো
দবাই দিবা